মোৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকলৈ নতুন এটা বিষয় লৈ আহিছোঁ। দশম শ্ৰেণীৰ যিহেতু ব্যাকৰণ আহিবই, তোমালোকৰ 17 যিহেতু ফেব্ৰুৱাৰীত পৰীক্ষা আছে, সেই ভাবিলোঁ যে সমাসৰ লগতে ব্যাস বাক্যৰো কেইটামান মষ্ট ইম্পৰ্টেণ্ট চাই লৈ আহিছোঁ তোমালোকলৈ। আহাচোন কিনো আছে তাকে আমি চাওঁ। এইটো চোৱা, দুমাহী 2 মাহৰ সমাহাৰ, ডিগ্ৰু সমাস, চক্ৰপাণী, চক্ৰ আছে পানীত যাৰ বহুব্ৰীহি সমাস, আৰু 2 মাহৰ সমাহাৰ এইটো আহিছে 10 চনত আৰু লগতে 11 চনতো আহিছে এই 2 মাহীটো। চক্ৰপাণীটো তোমালোকৰ 10 চনত আহিছে। তোমালোকে যদি প্ৰিভিয়াছ যিবোৰ কুৱেশ্যন পেপাৰ আছে সেইবোৰ চালে তোমালোকে গম পাবা। পীতাম্বৰ, পিত অম্বৰ যাৰ বহুব্ৰীহি সমাস, এইটো তোমালোকে 11 আৰু 13 চনত আহিছে। মাতৃভক্তি, মাতৃলৈ ভক্তি, তৎপুৰুষ সমাস, তোমালোকে গম পাইছা এইটো 11 চনত অহা এইটো আহিছে মাতৃলৈ ভক্তি, মাতৃভক্তিটো। আমৰণ, মৰণ পৰ্যন্ত, মৰণ পৰ্যন্ত অব্যয়ভাৱ সমাস। যদিহে তোমালোকে মৰণ পৰ্যন্ত লিখা তেনেহ'লে অব্যয়ভাৱ সমাস বুলি লিখিবা, আৰু যদিহে মৰণ নাই যাৰ বুলি লিখা তেনেহ'লে তোমালোকে বহুব্ৰীহি সমাস বুলি লিখিব পাৰিবা। তাৰপাছতে তোমালোকে ৰাম ৰাৱণ, ৰাম আৰু ৰাৱণ দ্বন্দ্ব সমাস। তোমালোকে যিহেতু প্ৰিভিয়াছ কুৱেশ্যন পেপাৰ চালে তোমালোকে গম পাবা কোন চনত আহিছে। হাত দীঘল, দীঘল যাৰ হাত কৰ্মধাৰৰ সমাস। জলচৰ, জলচৰে যি তৎপুৰুষ সমাস। নৱৰত্ন, নৱৰত্নৰ সমাহাৰ ডিগ্ৰু সমাস। তাৰপিছত আছে সুপৰ্ণখা, সূৰ্পৰ দৰে নখ যাৰ কৰ্মধাৰৰ সমাস সুপৰ্ণখা। তাৰপিছত চন্দ্ৰমুখ, চন্দ্ৰমুখটো চন্দ্ৰৰ তুল্য মুখ কৰ্মধাৰৰ সমাস। গৃহস্থ, গৃহত থাকে যি তৎপুৰুষ সমাস। ৰাধা কৃষ্ণ, ৰাধা আৰু কৃষ্ণ দ্বন্দ্ব সমাস। শুক্লপক্ষ, শুক্ল যি পক্ষ কৰ্মধাৰৰ সমাস। তোমালোকে চালেই গম পাবা। তাৰপাছতে তোমালোকে ত্ৰিফলা, ত্ৰিফলৰ সমাহাৰ ডিগ্ৰু সমাস। শূলপাণী, শূল আছে পানীত যাৰ বহুব্ৰীহি সমাস। মহাপুৰুষ, মহা বা মহৎ যি তেওঁৱেই বহুব্ৰীহি সমাস। সত্যাগ্ৰহ, সত্যত আগ্ৰহ তৎপুৰুষ সমাস। দেশান্ত, অন্য দেশ কৰ্মধাৰৰ সমাস। উপবন, বনৰ সমীপ অব্যয়ভাৱ সমাস। উৰাজাহাজ, উৰা যি জাহাজ কৰ্মধাৰৰ সমাস। মাটি কঁঠাল, মাটি আৰু কঁঠাল দ্বন্দ্ব সমাস। মৌচাক, মৌচাক তৎপুৰুষ সমাস। পঞ্চাংগুল, পঞ্চ আঙুলিৰ সমাহাৰ ডিগ্ৰু সমাস। তাৰপিছত আছে যোগভ্ৰষ্ট, যোগভ্ৰষ্টটো আছে যুগৰ পৰা ভ্ৰষ্ট তৎপুৰুষ সমাস। শতাব্দী, শত অব্দৰ